নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা নতুন টপিক লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোহি। আশা কৰোঁ টপিকটো সকলোৱে ভাল পাব। আজিৰ টপিকটো হৈছে হোৱাটছএপৰ এটা প্ৰাইভেচি ছেটিংছ, যিটো ছেটিংছ আপুনি অন কৰিলে আপুনিও নিজকে হোৱাটছএপত সুৰক্ষিত যেন অনুভৱ কৰিব। তেন্তে আহক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। চেনেলটোৰ তলতে থকা ছাবস্ক্ৰাইব বাটনটো টিপি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে তাৰ কাষতে থকা বেল আইকনটো টিপিব যাতে মোৰ নতুন ভিডিঅ'সমূহ আপুনি পোনপ্ৰথমে পায়। নমস্কাৰ বন্ধুসকল, হোৱাটছএপ আমি সকলোৱে ইউজ কৰোঁ। হোৱাটছএপত আমাৰ বন্ধুসকলে দিয়া যিবোৰ ফটো আৰু ভিডিঅ' আমাৰ গেলেৰীত শ্ব' কৰে। কিন্তু হোৱাটছএপৰ এটা নতুন ছেটিংছ আহিছে। সেই ছেটিংছটোৰ জৰিয়তে আপুনি কি কৰিব পাৰিব, বন্ধুসকলে দিয়া ফটো আৰু ভিডিঅ'সমূহ গেলেৰীত শ্ব' নকৰা কৰিব পাৰিব। তাৰ বাবে এটা সামান্য ছেটিংছ মিলাব লাগিব আৰু লগতে হোৱাটছএপৰ নতুন ভাৰ্চনটো ডাউনলোড কৰিব লাগিব। চাওঁ আহকচোন কেনেধৰণে কি কৰিব পাৰি। তেন্তে আমি হোৱাটছএপলৈ যাওঁ। ইয়াৰ বাবে হোৱাটছএপটো খুলিব লাগিব। খুলি পেলাই হোৱাটছএপৰ এই নতুন ভাৰ্চনটো ইনষ্টল কৰি ল'ব লাগিব। এইটো হৈছে হোৱাটছএপৰ নতুন ভাৰ্চন। তেন্তে আহকচোন ছেটিংছটো কেনেধৰণে মিলাম তালৈ যাওঁ। এতিয়া তাৰ ছেটিংছটো মিলাবৰ কাৰণে আপুনি চেটত যাব। চেটত গৈ পেলাই একেবাৰে তলৰ ফালে দেখিব শ্ব' মিডিয়া ইন গেলেৰী, শ্ব' নিউলি ডাউনলোডেড মিডিয়া ইন ইয়ৰ ফোনছ গেলেৰী। ইয়াৰ কাৰণতে এটা সৰু বক্স দেখিব। এই বক্সটোত টিপি দিলে কি হ'ব, এডাল শুদ্ধ চিন আহি যাব। এই শুদ্ধ চিনডাল অহা মানে কি, যে আপোনাৰ ফটোসমূহ গেলেৰীত শ্ব' কৰিব। আৰু যদি আপুনি ফটোসমূহ শ্ব' কৰাটো নিবিচাৰে, মানে আমাৰ সেই সুবিধাটো গ্ৰহণ কৰিব বিচাৰে, তেতিয়াহ'লে এই কাৰ্চৰডাল উঠাই দিব। ইয়াৰ পৰা উঠাই দিয়াৰ লগে লগে কি হ'ব, আমাৰ বন্ধুসকলে যিবোৰ ফটো বা ভিডিঅ' আমালৈ পঠিয়াব, সেই ফটোসমূহ আমাৰ গেলেৰীত শ্ব' নহয়। তেন্তে আহকচোন হোৱাটছএপৰ চাট অপশ্যনটোলৈ যাওঁ। ইয়াত গৈ পেলাই দেখা পাম যে কেনেধৰণে কি হয়। এতিয়া চাট অপশ্যনত মই প্ৰথম কণ্টেক্টটো ছিলেক্ট কৰিছোঁ। প্ৰথম কণ্টেক্টটো ছিলেক্ট কৰি পেলাই দেখিলোঁ যে ইয়াত এখন ফটো আছে। এইখন ফটো দেখিছেনে? এই ফটোখন হোৱাটছএপত আছে আৰু এই ফটোখন মোক আজি দুপৰীয়া সময়ত চেণ্ড কৰা হৈছিলে। কিন্তু এই ফটোখন মোৰ গেলেৰীত নাই। আছেনে নাই তাকে আকৌ এবাৰ পৰীক্ষা কৰোঁ আহকচোন। এইটো গেলেৰীত দেখিব। এইটো এয়া হোৱাটছএপ ইমেজত চাওকচোন। ইয়াত দেখিছেনে ফটোকপি নাই। কিয় নাই? কাৰণ মই শ্ব' মিডিয়া ইন গেলেৰীটো অফ কৰি থৈছিলোঁ প্ৰথমতে। এই ফটোকপি মোলৈ চেণ্ড কৰাৰ আগতেই মই অফ কৰি থৈছিলোঁ। ফলত কি হ'ল, এই ফটোকপি মোৰ গেলেৰীত নাই, কিন্তু এই ফটোকপি মোৰ হোৱাটছএপত আছে। এতিয়া এই ফটোকপি চাবৰ কাৰণে আমি ক'লৈ যাব লাগিব? প্ৰথমতে হোৱাটছএপত যাব লাগিব। হোৱাটছএপত গৈ পেলাই এই প্ৰফাইলটো ছিলেক্ট কৰিব লাগিব। ছিলেক্ট কৰাৰ পিছতে ইয়াত দেখা পোৱা যাব। যদি আপুনি কোনোবা বন্ধুৰ ফটোসমূহ গেলেৰীত শ্ব' হোৱাটো বিচাৰে, তেনেহ'লে কি কৰিব লাগিব মই কৈ আছোঁ আপোনালোকক। মই এই ক্ষেত্ৰত এই দ্বিতীয় কণ্টেক্টটো ছিলেক্ট কৰিম। ধৰি লওঁ দ্বিতীয় কণ্টেক্টটোৰ ফটোসমূহ মোক গেলেৰীত প্ৰয়োজন, মানে শ্ব' কৰাটোৰ প্ৰয়োজন ধৰি লওক। তেনেহ'লে দ্বিতীয় কণ্টেক্টটো ছিলেক্ট কৰিম। দ্বিতীয় কণ্টেক্টটো ছিলেক্ট কৰাৰ পিছত মেইন প্ৰফাইলত যাম। মেইন প্ৰফাইলত গৈ পেলাই এই 3 নম্বৰৰ অপশ্যনটো দেখিছেনে, মিডিয়া ভিজিবিলিটি, তাত ক্লিক কৰিম। ক্লিক কৰি পেলাই য়েছ কৰি পেলাই অ'কে কৰি দিম। ফলত কি হ'ব, এই ব্যক্তিগৰাকীৰ ফটোবোৰ মানে হোৱাটছএপৰ ফটোবোৰ মোৰ গেলেৰীত শ্ব' কৰিব। যদিও মোৰ মেইন ছেটিংছটো অফ হৈ আছিলে, তথাপিতো
এই ব্যক্তিগৰাকীৰ ফটোসমূহ মোৰ গেলেৰীত শ্ব' কৰিব, কিন্তু বাকীসকলৰ শ্ব' নকৰে কিন্তু। গতিকে আপুনি যাৰ ক্ষেত্ৰত এই ছেটিংছটো মিলাই ল'ব, সেইসকল ব্যক্তিৰ ফটোসমূহ গেলেৰীত শ্ব' কৰিব। মূলতে ক'বলৈ গ'লে মূল কথাটো এইটোৱেই যে এই সুবিধাটো বেছিকেলি আমাৰ প্ৰাইভেট চেটত অতিকৈ প্ৰয়োজনীয়, যিটোৰ জৰিয়তে আমি গেলেৰীত কোনো ধৰণৰ লক লগোৱাৰ প্ৰয়োজন নহয়। গতিকে সঁচাই এইটো এটা বৰ সুন্দৰ সুবিধা হোৱাটছএপে আমাক আগবঢ়াইছে। ময়ো গ্ৰহণ কৰিছোঁ, আপোনালোকেও গ্ৰহণ কৰকচোন আৰু কেনে লাগে জনাবচোন কমেণ্ট বক্সত কমেণ্ট কৰি। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ তেতিয়াহ'লে আহিছোঁ।